ঘটনাটো এনেধৰণৰ যে আমাৰ এই অঞ্চলটো মানে আপোনাৰ ধৰি লওক ঠিক আমগুৰিৰ পৰা গমিৰিৰ পৰা ধৰি আমাৰ এই ডিপৰালৈকে হাতীজানলৈকে এই গোটেই মানুহখিনি মাছ মাৰি জীৱিকা নিৰ্বাহ কৰে। ইয়াতে প্ৰায় 500 ঘৰ মানুহ আছে, যিবিলাক মানুহে মাছ নামাৰিলে তেওঁলোকৰ অন্য কোনো গত্যন্তৰ নাই। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো ষষ্ঠ সংযোজনৰ ভিত্তিত পৰাৰ লগে লগে যে মানুহবিলাকে মাছ মৰা কাৰ্যত বাধা আজি পাই আহিছে বহুত বছৰ ধৰি। এইটো কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আগৰজন মুখ্যমন্ত্ৰীকো আমি আবেদন জনাইছিলোঁ, বৰ্তমানৰ মুখ্যমন্ত্ৰীকো আমাৰ আবেদন জনোৱা হৈছে, বিধায়কসকলক জনোৱা হৈছে। সদায় মানে বিষয়টো এটা চৰকাৰী পৰ্যায়ত এটা আলোচনাৰ মাজত চলি আছে আৰু আমাৰ গোটেই মানুহখিনি এটা আইডেণ্টিফিকেশ্যনো দিয়া হ'ল যে আইডেণ্টি কাৰ্ড লৈ অন্ততঃ দিনৰ ভাগত যাতে মানুহখিনি মাছ মাৰি জীৱিকা নিৰ্বাহ কৰিব পাৰে। তাৰ কাৰণে আমি কেইবাবাৰো আমি চৰকাৰৰ লগত আমাৰ মৎস্যজীৱী সংঘৰ এটা আলোচনাও হৈছে, বিশ্বনাথৰ পৰা ধৰি আমাৰ এই গহপুৰলৈকে, কিন্তু আজিলৈকে কোনো সুফল পোৱা হোৱা নাই। সদায় এটা কথা কৈ থকা হৈছে, বিধায়কসকলৰ লগতো আমি মাজে মাজে আলোচনা কৰি আছোঁ এই বিষয় লৈ পেলাই। এতিয়া আমাক কোনো ধৰণৰ এতিয়ালৈকে মাছ মৰাৰ সুবিধা দিয়া নাই। যোৱা 9 তাৰিখে 9 জানুৱাৰী তাৰিখে যে এনেকুৱা এটা মেছেজ লৈ পেলাই কেইজনমান চৰকাৰ প্ৰতিনিধি আহিলে যে আমাৰ বিশেষকৈ OC গহপুৰ সুশীল দত্ত ছাৰ আহিলে মানে আমাৰ প্ৰটেকশ্যনৰ কাৰণে, আৰু আহিলে আমাৰ অনিল দাস বুলি এজন ফৰেষ্টৰ আহিলে, আৰু আমাৰ বিধায়ক মহোদয়ৰ 2জন প্ৰতিনিধি ইয়াত উপস্থিত থাকি পেলাই ৰাজহুৱাভাৱে এটা সিদ্ধান্ত হ'ল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভিডিঅ' কনফাৰেন্স যোগে আমাৰ বিশ্বনাথৰ DCৰ লগত এটা আলোচনা কৰিছে। তাতে CCFও PCCF তাত মানে উপস্থিত আছে, পুলিচ বিভাগৰ মানুহ উপস্থিত আছে, যে 9 তাৰিখৰ পৰা 13 তাৰিখলৈকে এই 4 দিনৰ কাৰণে ৰাইজে মাছ মাৰিব পাৰিব, তাত কোনো আপত্তি নাই। আৰু তেওঁলোকে পুলিচ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৈছে আমি আপোনালোকক গাৰ্ড দিম, আপোনালোকে মাছ মাৰিব পাৰিব। ফৰেষ্ট ডিপাৰ্টমেণ্টক সেইমতে কথা দিলে। ঠিক সেইদৰে আমাৰ এই আমগুৰি, আমাৰ বৰুৱা পথাৰ, আমাৰ ডিপৰা এই অঞ্চলৰ প্ৰায় 30-40খনমান নাও এতিয়া পানীত মাছ মাৰিবলৈ গ'ল। আৰু মাছ মাৰিবলৈ যোৱা অৱস্থাত ইয়াৰ পৰা খুব কাহিলি পোৱাতে গ'লেহে নদী পাবগৈ মানে। গতিকে নদী পোৱাৰ পিছত তাৰ অগৰাতলী ৰেঞ্জৰ কিছুমান ফৰেষ্টাৰ লগ হৈ পেলাই মহাবাহু এখন লাঞ্চত আহি লৈ পেলাই আমাৰ মানুহখিনিক যথেষ্ট গালাগালি পাৰি অতি মানে বেয়াকৈ গালাগালিজ পাৰি মুখ্যমন্ত্ৰীক আমি নামানো, কোনো বিধায়কক আমি নামানো। গতিকে আমি কৈছে যে ইয়াত পালে আমি মানে গুলিয়াই দিম, ইয়াত মানে কোনো জালুৱা ইয়াত উপস্থিত হ'বলৈ নহ'ব ইত্যাদি ধৰণৰ কথা কৈ পেলাই তেওঁলোকক খেদি পঠিয়াইছে। ঠিক খেদি পঠিয়ালে তেওঁলোকে মাছ নামাৰিলে গুচি আহিছে। তেনে পাছত এখন নাও অহাত অলপ পিছ পৰি গ'ল। ঠিক দিনৰ 10টামান বজাত, 10টাৰ পৰা 10:30টাৰ ভিতৰত সেই নাওখনৰ 3জন জালুৱা, এজন হ'ল আপোনাৰ গকুল দাস, এজন হ'ল ধন দাস, এজন হ'ল ভৱ দাস। এই 3জনক যে তেওঁলোকে বন্দুকৰ কোনো মাটি বাৰী নাই, সেই মানুহখিনি কেৱল ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আছে। যদি আমাক আপোনালোকে যদি জীৱিকা নিৰ্বাহ কৰিবলৈ এই সুযোগটো নিদিয়ে, তেতিয়াহ'লে মানুহবিলাকক 10 বিঘাকৈ মাটি দি পেলাই অন্য জেগাত সংস্থাপন দিয়ক, তেওঁলোকে সেইমতে খেতি কৰি খাব। কিন্তু যেতিয়ালৈকে এই ব্যৱস্থা নহয়, তেতিয়ালৈকে আমাৰ ব্ৰহ্মপুত্ৰ যিটো আমাৰ ৰাইট, মানে মাছ মৰা মানুহৰ যিটো অধিকাৰ, পানীকাৰ মানে পানী কৈৱৰ্ত মানুহ, কৈৱৰ্তৰ অৰ্থটোৱে হৈছে যে পানীত যিবিলাক মানুহে জীৱিকা লৈ পেলাই জীয়াই থাকে সেইখিনি মানুহে কৈৱৰ্ত মানুহ। গতিকে এই মানুহখিনিক আপোনালোকে এটা সংস্থাপনৰ ব্যৱস্থা কৰক। আৰু ব্ৰহ্মপুত্ৰ নদীখনত আমাৰ কাজিৰঙা 6th এডিশ্যন কৰিছে, আমাৰ তাত ক'বলগীয়া একো নাই যে জীৱ জন্তু সংৰক্ষণ হ'ব লাগে। কিন্তু জীৱ জন্তু সংৰক্ষণৰ নামত এতিয়া মানুহ চলিবলৈ কোনো ব্যৱস্থা নহ'ব নেকি? এই মানুহখিনি ক'ত চলিব? যাৰ ঘৰত একঠা মাটি নাই, এটা ভেটি মাটি নিজৰ বুলিবলৈ নাই, এই মানুহখিনি চলিবৰ কাৰণে আমি কৈছোঁ যে পুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈকে অন্ততঃ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ যোগে অনুৰোধ জনাইছোঁ, আপুনি এজন দৰদী মুখ্যমন্ত্ৰী, সকলো দুখীয়া সুখীয়া মানুহৰ আপুনি সকলো সমস্যা আপুনি অনুধাৱন কৰে। মই আমাৰ গহপুৰ সমষ্টিৰ এই চিডুলকাষ্টৰ যি কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহখিনি আছে, মাছ মাৰি জীৱিকা নিৰ্বাহ কৰে, এই মানুহখিনি হৈ পেলাই মই আপোনাক অনুৰোধ জনাইছোঁ যে আপোনালোকে এটা উচ্চ পৰ্যায়ৰ আলোচনা কৰি আপুনি নিৰ্দেশ দিয়ক যে এটা উচ্চ পৰ্যায়ৰ আলোচনা হওক। এই আলোচনা কৰি পেলাই যাতে আমাৰ এই মানুহখিনিক যাতে মাছ মৰা দিনৰ ভাগত যাতে মাছ মৰা তেওঁলোক আইডেণ্টি কাৰ্ড থাকিব, নাৱত লাগিলে চিলমোহৰ মাৰি দিয়ক, মানুহখিনি ডিঙিত আইডেণ্টি কাৰ্ড ওলোমাই দিয়ক। কোনো মানুহ আমাৰ মাছ মৰা মানুহৰ বাহিৰে অন্য কোনো কৰ্মত আমাৰ মানুহ লিপ্ত নহয়। গতিকে মই অনুৰোধ জনাম যে আপুনি আপোনাৰ নেতৃত্বত অন্ততঃ এই মানুহখিনিক, দুখীয়া কৈৱৰ্ত সম্প্ৰদায় গহপুৰ সমষ্টিৰ এই মানুহখিনিক যাতে দিনৰ ভাগত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰাৰ এই পথটো যাতে আপুনি মুকলি কৰি দিয়ে, তাৰ বাবে আপোনাক আমি সমগ্ৰ ৰাইজৰ হৈ পেলাই আমি বিনম্ৰভাৱে মাননীয় মুখ্যমন্ত্ৰী